জুবিন আমাৰ প্ৰাণৰ আপোন, আমি ন্যায় বিচাৰিমে, হাজাৰ বাৰ বিচাৰিম। জেলতো যদি ভৰাই তেতিয়াও ন্যায় বিচাৰিম। ৰাজনীতি কৰিছে বুলি কওক, আমি কৈ থাক তেওঁ জীৱকে। পৃথিৱীৰ সব মানুহে জানে ন্যায়ালয়ে দিব, আৰু ন্যায়ালয়ে ন্যায় দিবৰ কাৰণে চাৰ্জশ্বিটখনটো ষ্ট্ৰংকে বনাব লাগিব। অপৰাধীবিলাকৰ ওপৰত এনকুৱাৰী হ'ব লাগিব, তদন্ত হ'ব লাগিব, চাৰ্জশ্বিট ষ্ট্ৰং বনাব লাগিব। এতিয়া তেওঁলোকে যিখন চাৰ্জশ্বিট বনাইছে, প্ৰথমতে তেওঁইতো কৈছিলে ন্যায় আমি দিম, ন্যায় বিজেপিয়ে দিব। এতিয়া কৈছে ন্যায়ালয় দিব। আমি জানো ন্যায়ালয় দিব, বাট তেওঁলোকে যিখন চাৰ্জশ্বিট বনাইছে, আফটাৰ ইলেকশ্যন এমাহ দুমাহ তিনিমাহ পিছত গোটেইকেইজনে জামিন লৈ পানি মানুহৰ আগত তিলগিলাই ঘূৰি ফুৰিব, আৰু এদিন ক'ব যে এইকেইজন মানুহ দুখমুক্ত। সেইধৰণেইতো চাৰ্জশ্বিট বনাইছে, সেইকাৰণেইতো তেওঁলোকে CBIক নিদিলে। জুবিন গাৰ্গে ইয়াৰ পৰাতো ইয়ত পাৰ্টিত যোৱাৰ প্লেন নাছিলে, তাতে গৈ প্লেন কৰিছে। তাতেতো শ্যাম কানু মহন্ত সেইখিনি সময়ত 50 কিলোমিটাৰ দূৰৰ এখন মিটিঙত আছে। নমস্কাৰ। শ্যাম কানুৰ পত্নী অনিতা মহন্তই কি আলোচনা কৰিলে যে জুবিন দাক মৃত্যু হোৱা 19 ছেপ্টেম্বৰত জুবিন দাৰ মৃত্যু হৈছিলে, আৰু ছিংগাপুৰত যিটো ঘটনা হৈছিলে, চিতাৰ্থ শৰ্মা আৰু শ্যাম কানু মহন্তই কি আলোচনা কৰিছিল, জুবিন দাক কেনেকৈ প্লেনিং কৰি ছিংগাপুৰলৈ নিয়া হৈছিল, এইটো কথা অনিতাই কি কথা ক'লে, বা জোৰ জবস্তিকৈ জুবিন দাক বোলে নিয়াই নাই। আৰু মানে জুবিন দা অনিতাৰ মতে মানে জুবিন দা অকলে মৰিছে, মানে অকলে মৃত্যু হৈছে। শ্যাম কানু আৰু চিতাৰ্থে কোনো হাত নাই জুবিন দাৰ মৃত্যুৰ কাষত, এনেকুৱা এটা কথা ক'লে মই বেয়া পাইছোঁ। জুবিন দাৰ ন্যায় বিচাৰি আছোঁ, জুবিন দাৰ ন্যায় পোৱা নাই। আজিলৈকে জুবিন দাৰ ক'ত ন্যায় পাই আছোঁ? আজি এবছৰ হ'ব জুবিন দাৰ ন্যায় নহয়। ইমান ডাঙৰ শিল্পীয়ে যদি এবছৰ থাকিব লাগে ন্যায়ৰ বাবে, তেতিয়াহ'লে কি হ'ব? সামান্য মানুহ কিবা এটা দুৰ্ঘটনা হ'লে ন্যায়টো নাপামে চাগে। ঠিক আছে। শ্যাম কানুৰ পত্নী অনিতাই কি কথা ক'লে, মানে শ্যাম কানু আৰু সিদ্ধাৰ্থ জুবিন দাৰ হত্যাকাৰীয়ে জেলৰ ভিতৰত আজি 7 মাহ 8 মাহ ধৰি অপেক্ষা কৰি আছে বা থাকি আছে, যে শ্যাম কানুৰ পত্নীয়ে কৈছে যে কিমান জেললৈ ভৰাই ৰাখিব, সিহঁতক বাহিৰত ওলাই দিয়ক, জুবিন দাৰ কোনো অপৰাধী নহয়, জুবিন দাক কোনো এনেকুৱা মাৰ্ডাৰ কৰা নাই বোলে। অনিতাই কি কথা ক'লে, তেতিয়াহ'লে আপোনালোকে ভাবি চাওক, যদি শ্যাম কানু সিদ্ধাৰ্থে ছিংগাপুৰলৈ নিয়া নিনিলে চাগে তে জুবিন দা আমাৰ কাষত জিন্দা থাকিলেহেঁতেন। ঠিক আছে, আপোনালোকেতো ভাবি চাওক, যেতিয়া জুবিন দাই এটা ৰৈ বিনালে মুভি আহিছে না জুবিন দাৰ, তাৰপৰা এটা ক্লিপ কৰিব এটা বাকী আছিলে। জোৰ জবস্তিকৈ জুবিন দাক যে ছিংগাপুৰলৈ নিব লগা কি কথা আছিলে? শ্যাম কানু আৰু সিদ্ধাৰ্থ সিহঁতে মানে মাৰ্ডাৰ কৰা প্লেনিঙে আছিলে, সেইকাৰণে ছিংগাপুৰত নিয়া হ'ল জুবিন দাক। ঠিক আছে। এতিয়া অনিতাই কি কথা ক'লে, আৰু ন্যায়ৰ বাবে আমাৰ বহুত অনুৰাগীসকলে ৱেইট কৰি আছে যে জুবিন দাক আমি অতি সোনকালে ন্যায় পাম। ময়ো ৱেইট কৰি আছোঁ জুবিন দাক ন্যায় কেতিয়া পাম বুলি। চ' মই অনুৰোধ কৰিছোঁ আপোনালোকে শ্বেয়াৰ কৰি দিব ভিডিঅ'টো, আৰু যদি জুবিন দাৰ এটা ডাঙৰ ফেন হয় লাইক কৰি দিব। তো পোনপ্ৰথমে মোৰ চেনেলত স্বাগতম জনালোঁ। যদি চেনেলত নতুনবাৰ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব, আৰু কোনটো ডিষ্ট্ৰিক্টৰ পৰা আপোনালোকে মোৰ ভিডিঅ' চাই আছা কমেণ্ট কৰি জনাই দিব বন্ধু বান্ধৱসকল। জুবিন আমাৰ প্ৰাণৰ আপোন, আমি ন্যায় বিচাৰিমে, হাজাৰ বাৰ বিচাৰিম। জেলতো যদি ভৰাই তেতিয়াও ন্যায় বিচাৰিম। ৰাজনীতি কৰিছে বুলি কওক, আমি কৈ থাক তেওঁ জীৱকে। পৃথিৱীৰ সব মানুহে জানে ন্যায়ালয়ে দিব, আৰু ন্যায়ালয়ে ন্যায় দিবৰ কাৰণে চাৰ্জশ্বিটখনটো ষ্ট্ৰংকে বনাব লাগিব। অপৰাধীবিলাকৰ ওপৰত এনকুৱাৰী হ'ব লাগিব, তদন্ত হ'ব লাগিব, চাৰ্জশ্বিট ষ্ট্ৰং বনাব লাগিব। এতিয়া তেওঁলোকে যিখন চাৰ্জশ্বিট বনাইছে, প্ৰথমতে তেওঁইতো কৈছিলে ন্যায় আমি দিম, ন্যায় বিজেপিয়ে দিব। এতিয়া কৈছে ন্যায়ালয় দিব। আমি জানো ন্যায়ালয় দিব, বাট তেওঁলোকে যিখন চাৰ্জশ্বিট বনাইছে, আফটাৰ ইলেকশ্যন এমাহ দুমাহ তিনিমাহ পিছত গোটেইকেইজনে জামিন লৈ পানি মানুহৰ আগত তিলগিলাই ঘূৰি ফুৰিব, আৰু এদিন ক'ব যে এইকেইজন মানুহ দুখমুক্ত। সেইধৰণেইতো চাৰ্জশ্বিট বনাইছে, সেইকাৰণেইতো তেওঁলোকে CBIক নিদিলে। আৰু তেওঁ কি কৈছে, আপুনি ৰাজনীতি কৰিছোঁ। জুবিনৰ ন্যায় বিচৰাটো প্ৰাণৰ মানুহজনৰ, মোৰ ঘৰত দেউতা মৰিছে, মোৰ মা মৰিছে, মোৰ ল'ৰা কোনোবা মৰিছে, কোনোবাই মাৰ্ডাৰ কৰি গৈছে, আৰু মই বাৰে বাৰে ন্যায় বিচাৰোঁ, কোনোবাই যদি কৈ ৰাজনীতি কৰিছে, ক'বলৈ দিয়ক। জুবিন আমাৰ প্ৰাণৰ আপোন, আমি ন্যায় বিচাৰিমে, হাজাৰ বাৰ বিচাৰিম। জেলতো যদি ভৰাই তেতিয়াও ন্যায় বিচাৰিম। ৰাজনীতি কৰিছে বুলি কওক, আমি কৈ থাক তেওঁ জীৱকে। সেইটোৱেতো তেওঁ আচল ৰাজনীতি। গতিকে আমি ন্যায় বিচাৰিম। প্ৰাণৰ আপোন মানুহজনৰ ন্যায় বিচৰাটো কেনেবাকৈ ৰাজনীতি হ'ব পাৰে নেকি? আমি ভাবোঁ এইটো ৰাজনীতি নহয়। আমি ন্যায় বিচাৰিম, আৰু আমাক ন্যায় দিব লাগিব। আৰু আকৌ কৈছোঁ আপোনালোকৰ আগত, এইখন চৰকাৰে ন্যায় নিদিয়ে বুলি কেনেকৈ গম পালোঁ? গম পাই গ'লোঁ তেওঁৰ নাটক, গম পাই গ'লোঁ তেওঁলোকে কি কৰি আছে। অন্যায়, অবিচাৰ, অনিয়ম নাটক কৰি আছে, আমি দেখি আছোঁ।
জুবিনৰ হত্যাকাৰীক ন্যায় দিবলৈ বিচাৰটো বাদ দিয়ক, বচাবলৈ তেওঁলোকে চেষ্টা কৰি আছে। সেইকাৰণেই কৈছোঁ, যদি ন্যায় বিচাৰিছে তেতিয়াহ'লে এইখন চৰকাৰক ক্ষমতাৰ পৰা উৎখাত কৰিব লাগিব। জুবিন গাৰ্গে ইয়াৰ পৰাতো য়ট পাৰ্টিত যোৱাৰ প্লেন নাছিলে, তাতে গৈ প্লেন কৰিছে। তাতেতো শ্যাম কানু মহন্ত সেইখিনি সময়ত 50 কিলোমিটাৰ দূৰৰ এখন মিটিঙত আছে। তেওঁ ৰাতিপুৱালৈকেতো আমি গমেই নাপাওঁ যে তেওঁ তালৈকে যাব। নেগলিজেঞ্চ ক'ত হ'ল? তেওঁক আমি মাতাটো, তেওঁক আমি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব যোৱাটো জানো নেগলিজেঞ্চ হ'ব পাৰে? জুবিনে কিন্তু যোৱাৰ আগতে কৈ গৈছিলে যে মই যদি নাযাওঁ তেতিয়া এজনে সুইচাইড কৰিব। সেইবোৰ কোনে কৈছে? নাই কোৱা। কাৰ আগত কৈছে? আপোনালোকৰ আগত জানো কিবা হেৰি আছে, প্ৰমাণ আছে এইটো কথা কোৱা? কিন্তু তাৰমানে জুবিনে কিমান ভাল পাইছিল তেওঁক, যে তেওঁ চুইচাইড কৰাৰ ভয় খাইছিলে। যদি কথাটো হয়, কিন্তু মই কেতিয়াও নাভাবোঁ জুবিনক কোনেও জোৰ জবৰদস্তি একো কাম কৰাব নোৱাৰে। জুবিন এনেকুৱা এজন সত্তা আছিল যে যি তেওঁ নিজে ভাবিছিল সেইটো কৰিব। তেওঁ যদি যাবৰ মন নাছিল, তেওঁ যদি এই 13 বছৰ ধৰি নৰ্থ ইষ্ট ফেষ্টিভেলক তেওঁ কেনেকুৱা কটকটীয়াকৈ তেওঁ এটা আমাক ছাপোৰ্ট কৰিছিল। তেওঁ নিজেই উদ্যোক্তা বুলি ভাবিছিলে। তেওঁ নিজে সদায় আমাৰ লগত আছিল। নহয়, শ্যাম কানু মহন্তৰ কাৰণে নহয়, তেওঁ কৈছিলে যে নৰ্থ ইষ্ট আৰু অসমৰ কালচাৰটো তেওঁ পৃথিৱীত প্ৰতিষ্ঠা কৰিবলৈ। তেওঁ গৈছিলে এইটো বুলি যে ভূপেন হাজৰিকাৰ 100 বছৰ যেতিয়া হ'ব, সেই ভূপেন হাজৰিকাৰ গান তাতে আমি জুবিন গাৰ্গক কেনেকে আপোনালোকে জোৰ জবৰদস্তি ধৰি ৰাখিব কওক? তেওঁক যাব দিয়া বা হেৰিটোতো আমিতো জুবিনক আমি য'ত জুবিনে পেন পেচিফিক মানে ছিংগাপুৰৰ চবতকে বেষ্ট হোটেলখনত ৰাখিছোঁ, য'ৰ 400 মিটাৰ দূৰত হস্পিটেল, ৰেফাৰেন্স হস্পিটেল পৃথিৱীৰ ভিতৰত চবতকে ডাঙৰ হস্পিটেলখন আছে। জুবিন গাৰ্গে ইয়াৰ পৰাতো য়ট পাৰ্টিত যোৱাৰ প্লেন নাছিলে, তাতে গৈ প্লেন কৰিছে। তাতেতো শ্যাম কানু মহন্ত সেইখিনি সময়ত 50 কিলোমিটাৰ দূৰৰ এখন মিটিঙত আছে। তেওঁ ৰাতিপুৱালৈকেতো আমি গমেই নাপাওঁ যে তেওঁ তালৈকে যাব। নেগলিজেঞ্চ ক'ত হ'ল? তেওঁক আমি মাতাটো, তেওঁক আমি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব যোৱাটো জানো নেগলিজেঞ্চ হ'ব পাৰে? জুবিনে কিন্তু যোৱাৰ আগতে কৈ গৈছিলে যে মই যদি নাযাওঁ তেতিয়া এজনে সুইচাইড কৰিব। সেইবোৰ কোনে কৈছে? নাই কোৱা। কাৰ আগত কৈছে? আপোনালোকৰ আগত জানো কিবা হেৰি আছে, প্ৰমাণ আছে এইটো কথা কোৱা? কিন্তু তাৰমানে জুবিনে কিমান ভাল পাইছিল তেওঁক, যে তেওঁ চুইচাইড কৰাৰ ভয় খাইছিলে। যদি কথাটো হয়, কিন্তু মই কেতিয়াও নাভাবোঁ জুবিনক কোনেও জোৰ জবৰদস্তি একো কাম কৰাব নোৱাৰে। জুবিন এনেকুৱা এজন সত্তা আছিল যে যি তেওঁ নিজে ভাবিছিল সেইটো কৰিব। তেওঁ যদি যাবৰ মন নাছিল, তেওঁ যদি এই 13 বছৰ ধৰি নৰ্থ ইষ্ট ফেষ্টিভেলক তেওঁ কেনেকুৱা কটকটীয়াকৈ তেওঁ এটা আমাক ছাপোৰ্ট কৰিছিল। তেওঁ নিজেই উদ্যোক্তা বুলি ভাবিছিলে। তেওঁ নিজে সদায় আমাৰ লগত আছিল। নহয়, শ্যাম কানু মহন্তৰ কাৰণে নহয়, তেওঁ কৈছিলে যে নৰ্থ ইষ্ট আৰু অসমৰ কালচাৰটো তেওঁ পৃথিৱীত প্ৰতিষ্ঠা কৰিবলৈ। তেওঁ গৈছিলে এইটো বুলি যে ভূপেন হাজৰিকাৰ 100 বছৰ যেতিয়া হ'ব, সেই ভূপেন হাজৰিকাৰ গান তাতে আমি জুবিন গাৰ্গক কেনেকে আপোনালোকে জোৰ জবৰদস্তি ধৰি ৰাখিব কওক? তেওঁক যাব দিয়া বা হেৰিটোতো আমিতো জুবিনক আমি য'ত জুবিনে পেন পেচিফিক মানে ছিংগাপুৰৰ চবতকে বেষ্ট হোটেলখনত ৰাখিছোঁ, য'ৰ 400 মিটাৰ দূৰত হস্পিটেল, ৰেফাৰেন্স হস্পিটেল পৃথিৱীৰ ভিতৰত চবতকে ডাঙৰ হস্পিটেলখন আছে। তো আপোনালোকে ভিডিঅ'টো দেখিলা। এতিয়া অনিতাৰ মতে মানে শ্যাম কানু সিদ্ধাৰ্থক কাৰাগাৰৰ পৰা বাহিৰত ওলাই আনিব লাগে। আমি ভাবিছোঁ মুখ্যমন্ত্ৰীলৈ আমি অনুৰোধ কৰিছোঁ, ওলাই আনক আৰু ন্যায় দিয়ক। যদি চৰকাৰে ন্যায় দিব নোৱাৰে, আমাৰ পাব্লিকৰ হাতত এৰি দিয়ক। পাব্লিকে ন্যায় দিব, কেনেকৈ শাস্তি দিবলৈ লাগে। জুবিন দা মৃত্যু হোৱা আমি এনাই নোৱাৰোঁ, মানে জুবিন দাক হত্যা কৰাকীক আমি শাস্তি দিবই লাগিব, এনাই এৰিব নোৱাৰোঁ। ঠিক আছে, ইমান ডাঙৰ শিল্পীক, ইমান মৰমীয়াল শিল্পীক যদি এনেকুৱা হত্যা কৰে, আপোনালোকে আৰু কি ক'ব? শ্বেয়াৰ কৰি দিয়ক। আজি ভিডিঅ' এইখিনিতে শেষ এণ্ড কৰিলোঁ। ধন্যবাদ।